Good morning guys. So আজি এটা বিশেষ দিন আমি ঠাইলৈ যাব ওলাইছো আৰু ক'ত গৈ আছো আপোনালোকে ভিডিঅ'টোৰ লগত জড়িত হৈ থাকিব। সো আপোনালোকক দেখাব চেষ্টা কৰিম কিন্তু বতৰটো অলপ বেয়া হ'ল। সো গাইস আমি যাব ওলালো। এয়া গাড়ীত উঠি প্ৰথম বাৰ্থডেৰ গিফ্ট পালো চকলেট আৰু এয়া আমি অলপ দূৰ যোৱাৰ পিছত ব্ৰেকফাষ্ট কৰিব লৈছো আৰু ইয়া ব্ৰেড আৰু বাটাৰ আৰু এয়া বইল কণী ঘৰৰ পৰা লৈ গৈছিলো আৰু ৰঙা চাহ আমি তিনিজনে ধুনীয়াকৈ গাড়ীৰ ভিতৰতে খাই ললো যেহেতু বতৰটো অলপ কিনকিনিয়া বৰষুণ দি আছিলে সেইকাৰণে আমি গাড়ীৰ ভিতৰতে ব্ৰেকফাষ্টটো কৰি ললো। এয়া চাওক কি সুন্দৰ বাহিৰৰ ঠাইবোৰ আৰু এয়া ব্ৰেকফাষ্ট কৰিলো আৰু গৈ গৈ এয়া আমি বৰাপানী পালোহি। এয়া বৰাপানী দিছো চাওক কি সুন্দৰ লেক। আমি অলপ সময় তাতে ৰলো তাৰ পিছত আমি বৰাপানীৰ ওচৰতে এয়া মিক্স ফ্ৰুট খালো। Birthday to you, happy birthday to you, happy birthday dear Ruma, happy birthday to you. Ciao, open this idea. Finally guys আমি ঠাই ঘৰত আহি পালো আৰু এয়া চাওক মোৰ বেক সাইডত কি সুন্দৰ জায়গা আৰু এইপিনে চাওক 15 আগষ্টত কোনবাই জেণ্ডা ইয়াতে পুতি থৈছে আৰু দেখি খুব ভাল লাগি গ'ল মনটো। ফাইনেলি গাইস এয়া আমি আহি পালো মাও ফান ৰোড। এয়া কি সুন্দৰ দৃশ্য। Doggy, 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 doggy. ডাউকিত গৈ চাবিচোন ডাউকি ভাতো আচৰিত এতিয়া চাবি কি খোলা আৰু কি হত চাবি। এয়া আমি মাওফান ৰোডৰ দৃশ্য উপভোগ কৰি আছো আৰু ইয়াতে সৰু সৰু বহুত কটেজ আছে ইয়াতে ইচ্ছা কৰিলে মানুহ ৰাতি থাকিব পাৰে। এয়া আমি ৰাস্তাৰ কাষত বহি খানা লৈ গৈছিলো বনাই। এয়া আমি ৰেডি কৰি আছো গৰম কৰি পেলাই এয়া আমি খাব লৈছো সালাড মটন পোলাও। এয়া বাৰ্থডে গাৰ্ল সেটো ভালো। আৰু এয়া আমি ধুনীয়াকৈ খালো মটন পোলাও সালাড বেঙেনা ফ্ৰাই আৰু তাৰপিছত আমি উভতনি যাত্ৰা আৰম্ভ হ'ল। তাতে আমাৰ খোৱা লোৱা হোৱাৰ পিছত আমাৰ উভতনি যাত্ৰা আৰম্ভ হ'ল আৰু আমি আবেলি প্ৰায় 4 মান বজাত উভতনি যাত্ৰা কৰিলো শ্বিলং মাওফানৰ পৰা গুৱাহাটীলৈকে প্ৰায় 5 ঘণ্টাৰ বাট আৰু ৰাস্তাত অলপমান ৰৈ দৃশ্য উপভোগ কৰিলো। এয়া পাহাৰবোৰৰ ওপৰত পুৰা পাইন গছ আৰু ৰাস্তাবোৰ কি ধুনীয়া একদম। আৰু গাড়ী ৰখাই তাতে অকণমান বচাই ললো পাহাৰ গছ ইয়াস আৰু তাত কেইখনমান ফটো উঠিলো আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব
আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকৈ আৰু নতুন নতুন ভিডিঅ' আপোনালোকে মোৰ চেনেলত পাই থাকিব। আৰু মোৰ সেইদিনা জন্মদিনো আছিল, জন্মদিনৰ কেকো কটা হ'ল আৰু ঠাইখিনি চাইও আহিলোঁ। সেয়াই আছিলে মোৰ বাৰ্থডে ট্ৰিপ। তো আজিলৈ আহোঁ ফ্ৰেণ্ডছ, বাই বাই।